শুভ আবেলি বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আজি বিজয়া দশমীৰ এই শুভ দিনটো আপোনালোকে খুব সুন্দৰকৈ এনজয় কৰিলে, আমিও কৰিলোঁ। এতিয়া আপোনালোকক লৈ আহিছোঁ বিসৰ্জনৰ স্থলীলৈ। এয়া আমাৰ স্থানীয় ঠাই দিকচাম নৈৰ দিকচাম দলং, ইয়ালৈকে আহিছোঁ আজি আৰু আপোনালোককো লৈ আহিছোঁ। আপোনালোকে চাই আজি সমগ্ৰ দেশতে মা দুৰ্গাৰ প্ৰতিমূৰ্তিক বিসৰ্জন দিয়া হৈছে আৰু সকলোৱে প্ৰস্তুতিও কৰিছে ইতিমধ্যে। আৰু আপোনালোকক ইয়াত সমবেত হোৱা ৰাইজক অকণমান দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। চাওকচোন, দুৰ্গা মাৰ প্ৰতিমূৰ্তিক শেষ বিদায় জনাবৰ বাবে কিমান ৰাইজ সমবেত হৈছেহি ইয়াত। মা দুৰ্গাই যাতে কোনো দুখাদোষ নধৰি সকলোকে যাতে কৃপা দৃষ্টি দিয়ে, এয়াই আমি মা দুৰ্গাই লগত লৈ যাওক অসূয়া, অপ্ৰীতি, হিংসা, অন্যায় আদি, আৰু পৃথিৱীত দি যাওক শান্তি। জয় শ্ৰী গণেশ। গণপতি বাবা খুব সুন্দৰ প্ৰতিমূৰ্তি। প্ৰতিমা বিসৰ্জনকাৰীসকলে জলকেলি কৰিছে, খুব ফূৰ্তি কৰিছে, আনন্দ উল্লাসেৰে বিদায় সম্ভাষণ জনাইছে। এইখন আমাৰ স্থানীয় নৈ, এইবাৰ যথেষ্ট পানী কম আছে আৰু সেয়েহে বিসৰ্জনকাৰীসকলেও নদীত নামি যাব পাৰিছে। প্ৰতিমাবিলাক আহিয়ে আছে আৰু যথেষ্ট ৰাইজ আজিৰ এই বিসৰ্জনস্থলীত সমবেত হৈছেহি। সৌৱা দলঙৰ ওপৰত, ৰাস্তাৰ দুয়ো কাষে, নদীৰ কিনাৰত সকলোতে কেৱল মানুহ আৰু মানুহ। জয় মা দুৰ্গা জয়। জয় দুৰ্গা মা কি জয়। গধূলি হ'বৰে হ'ল, বহু ৰাইজ এতিয়াও সমবেত হৈয়ে আছে। প্ৰতিমাবিলাক আহিয়ে আছে আৰু বিসৰ্জন দিয়ে আছে। যিহেতু গধূলি হৈ আহিছে, সেয়েহে প্ৰতিমা বিসৰ্জনস্থলী আমি আধাতে এৰি যাব লগা হৈছে ঘৰলৈ বুলি, আৰু ঘৰলৈ গৈ ঘৰুৱা কামত ব্যস্ত হৈ পৰিম। গতিকে ভিডিঅ'টিও ইমানতে সামৰি যাব বিচাৰিছোঁ। সকলোৱে কুশলে থাকক, সুস্থ থাকক, বাই বাই।